এভৰিৱান, মোৰ অন্যটি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আমি কি কৰি আছোঁ জানেনে? এয়া আমি ৱাল মেগাজিনৰ কাম কৰি আছোঁ। আজি হৈছে 3 ছেপ্টেম্বৰ, কালি 4 ছেপ্টেম্বৰ। কালি শংকৰদেৱৰ তিথিৰ কাৰণে স্কুল বন্ধ থাকিব যে, সেইকাৰণে আজি আমি কামখিনি কৰিলোঁ। কাৰণ 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা এই ৱাল মেগাজিনটো অপেনিং কৰা হ'ব। আৰু এয়া সকলোৱে ৱাল মেগাজিনৰ কামত লাগি আছে। আকৌ টিচাৰ্ছ ডেও আহি আছে, তাৰ কাৰণেও কিবা কিবি ডেক'ৰেশ্যনৰ কামো কৰি আছে। আৰু আজি হৈছে 5 ছেপ্টেম্বৰ টিচাৰ্ছ ডে। আৰু এতিয়া বলক মানে স্কুললৈকে যাম, ঠিক আছে? আৰু আমাৰ আজি ড্ৰেছ মানে এইযোৰে আৰু কমিউনিটি ড্ৰেছযোৰ। আৰু বাকী যিসকলে নাচিব সিহঁতে ৰেডি হৈ আছে। এতিয়া বলক, আৰু আজি মেগাজিনো অপেনিং কৰিব নহয়, সকলো দেখুৱাই থাকিম। আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টি চাব। দিবৰ কাৰণে কাৰ্ড বনোৱা হৈছে। আৰু তাৰপিছত ৱাল মেগাজিন অপেন কৰা টাইম আহি গ'ল। আৰু এয়া মেমসকলো আহি পালে। এবাৰ ভালকৈ দেখুৱাই দিছোঁ আমাৰ ৱাল মেগাজিনখন। আৰু এই ৱাল মেগাজিনখনৰ নাম ৰখা হৈছে ইঞ্চি পেইণ্টছ। তাৰপিছত আমাৰ এয়া ৰেচপেক্টেড প্ৰিন্সিপাল মেম আৰু আমাৰ ৰেচপেক্টেড মেমসকল, তেওঁলোকক ইয়াতে আদৰণি জনোৱা হ'ল। Now I request Devashree Hatibolwa to hand over the gift to our recommend. I request Angita Gogoi to hand over the gift to our founding man. I request Abhismita Haloy to hand over the gift to our Sahu man. Now I request Ricky Bashia to hand over the gift to Priyanka ma'am. To hand over the gift to our newest teacher, Jewel ma'am. Now I request Sanika Kolika. আৰু এইফালে খোৱা লোৱাৰ ব্যৱস্থা চলি আছে। এয়া কেক কাটি আছে, ইমৰানে চাহ বনাইছে, ইমান কষ্ট কৰি।
আকৌ আজি টিচাৰ্ছ ডে বুলি মেমহঁতেও আমাৰ কাৰণে কিবা এটা মৰমতে আনিছিলে, তাকে আনিবলৈ ময়ো উঠি গ'লোঁ। মেমহঁতে আচলতে আজি টিচাৰ্ছ ডে মেমহঁতৰ দিন, তথাপিও আমাৰ বাবে মৰমতে কিবা এটা লৈ আহিলে। আমাক কি দিছে জানানে? এয়া পেন আৰু চকলেট দিছে। আজিৰ দিনটো শেষ হ'ব হ'ল আৰু এতিয়া ভাত খোৱাৰ টাইম হ'ল আৰু মেমহঁতক আগতে আমি ভাত দি দিলোঁ। মেমহঁতে খাবলৈ বহিছে, তাৰপিছত মেমহঁত খোৱা হ'লে আমি বোলো বহি যাম। আৰু এনেদৰে আমি সকলোবিলাক লগ লাগি আজি টিচাৰ্ছ ডে'টো চেলিব্ৰেট কৰিলোঁ। আশা কৰিছোঁ আমাৰ টিচাৰসকল সদায় ভালে কুশলে থাকক। আৰু এনেদৰে মোৰ আজিৰ ব্লগটি সামৰিলোঁ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।